এই ছবিখনত থকা আটাইকেইজন গৰুচু মোক গালি দি লাভ নাই, কাৰণ ইয়াৰ প্ৰমাণ তেওঁলোকে নিজেই দিছে। তেওঁলোকৰ অনুৰাগে মোক গালি দিব পাৰে তেওঁলোকক এক্সপ'জ কৰাৰ বাবে, কিন্তু এটা কথা মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে মই পলিটিকেল দৃষ্টিকোণৰ পৰা নহয়, সাধাৰণ নাগৰিকৰ দৃষ্টিকোণৰ পৰাহে তেওঁলোকক গৰু বুলি কৈছোঁ। মানে তেওঁলোকে নিজেই প্ৰমাণ কৰি দিছে। প্ৰথমে এই ছবিখন চাওক। এইখন এখন মিটিঙৰ ছবি আৰু ইয়াত জুবিন দাৰ বাবে জাষ্টিছ বিচাৰি দাবী জনোৱাৰ বাবে আলোচনা চলি আছে। কিন্তু অলপ ৰ'ব, মই যদি আপোনালোকক নকলোহেঁতেন এইখন কিহৰ মিটিং, আপোনালোকে কি বুলি ভাবিলেহেঁতেন? বিজেপি দলৰ মিটিং, ৰাইট? কাৰণ এই ফটোখনৰ বেকগ্ৰাউণ্ডত যিখন বেনাৰ লাগি আছে, না তাত জুবিন দাৰ ফটো লাগি আছে, না জুবিন দাৰ যিকোনো প্ৰতীক লাগি আছে। যিজন মানুহৰ বাবে জাষ্টিছ বিচাৰিছে সেইজন মানুহৰে ফটো নাই, কিন্তু যিকেইজন মানুহে জাষ্টিছ বিচাৰিছে তেওঁলোকৰ ফটো একদম সুন্দৰকৈ লাগি আছে। আনকি অসমৰ পৰা 2000 কিলোমিটাৰ দূৰত থকা মোদী ডাঙৰীয়াৰ ফটো তাতে লাগি আছে। ক্লাছ 10ৰ বাচ্চা এটাও বুজি পাব যে এই মিটিঙৰ উদ্দেশ্য জুবিন দাৰ বাবে জাষ্টিছ বিচৰা নহয়, দলৰ প্ৰচাৰ চলোৱাহে। ইয়াৰ উপৰিও আপোনালোকে বেনাৰত থকা জাষ্টিছ শব্দটোৰ বানানটো চাওকচোন, হৈছেনে সেইটো? চাওক, তেওঁলোকৰ মিটিঙৰ যিটো মেইন উদ্দেশ্য সেইটোৰে স্পেলিং ভুল। ইয়াতে গম পায় তেওঁলোকে কিমান শ্ৰদ্ধাৰে জাষ্টিছ বিচাৰিছে। অসমৰ মানুহক বুৰ্বক বনোৱাৰ বাহিৰে তেওঁলোকৰ আৰু বিশেষ কাম নাই।